বন্ধু বান্ধৱীসকল আজিৰ যুগত কোনেও হোৱাটছআপ ব্যৱহাৰ নকৰে, কিন্তু হোৱাটছআপৰ এনে কিছুমান গুৰুত্বপূৰ্ণ ছেটিংছ আছে যিবোৰ ছেটিংছৰ বিষয়ে বহুত কম মানুহে জানে আৰু এই ছেটিংছবোৰ বহুত কম সংখ্যক মানুহেহে ব্যৱহাৰ কৰে। কিন্তু এই ছেটিংছবোৰ খুবেই দৰকাৰী আৰু এই ছেটিংছবোৰৰ বিষয়ে আপোনালোকে জনাটো খুবেই প্ৰয়োজনীয়। এই ছেটিংছবোৰ কি, এই ছেটিংছবোৰ কেনেদৰে কৰা হয়, এই আটাইবোৰ জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাব লাগিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিৰাম বৰাই আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ এই হিৰাম বৰাই ইউটিউব চেনেললৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হোৱাটছআপ এই গুৰুত্বপূৰ্ণ ছেটিংছবোৰ কৰিবলৈ হ'লে আপুনি যাব লাগিব আপোনাৰ মোবাইলত আৰু মোবাইলত গৈ আপুনি অপেন কৰিব লাগিব হোৱাটছআপ অপেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আপোনাৰ সন্মুখত আহিব আৰু হোৱাটছআপৰ প্ৰথম ছেটিংটো হ'ল ষ্টেটাছ প্ৰাইভেচি। এইটো ছেটিং কৰিবলৈ হ'লে আপুনি যাব লাগিব আপোনাৰ ষ্টেটাছত গৈ আপুনি যাব লাগিব ওপৰত থকা সেই থ্ৰী ডটছত, যিটো সোঁফালে আছে সেই থ্ৰী ডটছত যাব, যাই আপুনি ইয়াতে দুটা অপশ্যন হ'ব, ইয়াতে ষ্টেটাছ প্ৰাইভেচি বুলি এটা অপশ্যন আছে, ইয়াতে যাব লাগিব। যোৱাৰ পিছতে ইয়াতে তিনিটা অপশ্যন পাব। ইয়াৰ ওপৰৰ অপশ্যনটো মাই কণ্টেক্টছ, এইটো কৰিলে আপোনাৰ কি হ'ব, আপুনি আপোনাৰ মোবাইলত যিমানবোৰ ফ্ৰেণ্ড আছে কণ্টেক্টত, সেই ফ্ৰেণ্ডবোৰে আপুনি যেতিয়া ষ্টেটাছ দিব সেই ফ্ৰেণ্ডবোৰে সকলোৱে ষ্টেটাছটো দেখিব পাব। আৰু বেক আহিব আৰু এই ছেটিংছত যাওঁত আৰু তলৰ অপশ্যন যিটো হ'ল এইটো হ'ল মাই কণ্টেক্টছ একচেপ্ট। এইটো কৰিলে আপুনি সেইকেইজন ফ্ৰেণ্ডক হাইড কৰিব, যিকেইজন ফ্ৰেণ্ডক ধৰি লওক ষ্টেটাছটো দেখাব মন নাই সেইকেইজন ফ্ৰেণ্ডক আপুনি ছিলেক্ট কৰি ল'ব পাৰিব আৰু ছিলেক্ট কৰি ছেটিংটো কৰিলে সেই ফ্ৰেণ্ডবোৰে আপোনাৰ ষ্টেটাছটো দেখা নাপাব। এনেকৈ আপোনাৰ ছিলেক্ট কৰি থ'ব পাৰে। ছিলেক্ট কৰি ছেটিংটো অ'কে কৰিলে আপোনাৰ সেইকেইজন ফ্ৰেণ্ড যিকেইজনক ছিলেক্ট কৰিব সেইকেইজনে ষ্টেটাছটো দেখা নাপাব, অৰ্থাৎ হাইড কৰি থ'ব পাৰিব। এই ফ্ৰেণ্ডকেইজনক হাইড কৰি ল'ব পাৰিব এই ছেটিংটোৰ দ্বাৰা। বেক আহিব আৰু তলত একেবাৰে এটা অপশ্যন আছে, তিনিটা অপশ্যনৰ এটা অপশ্যন অনলি শ্বেয়াৰ উইথ। আপুনি যদি ভাবিছে কেইজন বচা ফ্ৰেণ্ডক আপোনাৰ ষ্টেটাছবোৰ শ্বেয়াৰ কৰিব অৰ্থাৎ দেখুৱাব, তেতিয়াহ'লে সেইকেইজন ফ্ৰেণ্ডক ছিলেক্ট কৰি ল'ব পাৰিব মন পচন্দ অনুসৰি, আৰু সেই ছিলেক্ট কৰা ফ্ৰেণ্ডকেইজনেহে আপোনাৰ ষ্টেটাছ দেখা পাব। এই ছেটিংছটো হয়তো বহুতে ব্যৱহাৰ নকৰে, আপুনি ব্যৱহাৰ কৰিব। ইয়াৰ পিছৰ ছেটিংটো হ'ল টু ষ্টেপ ভেৰিফিকেশ্যন। যদিও আপোনাৰ হোৱাটছআপৰ চাটবোৰ খুবেই ইম্পৰ্টেণ্ট হয় আৰু আপোনাৰ হোৱাটছআপটো কোনেও হেক কৰি ল'ব নোৱাৰে এইটো বিচাৰিছে, তেনেহ'লে আপুনি এটা ছেটিং কৰিব লাগিব, যিটো ছেটিং কৰিলে আপোনাৰ হোৱাটছআপটো কোনেও হেং কৰি ল'ব নোৱাৰিব। কোনো ধৰণৰ থাৰ্ড পাৰ্টি এপ্লিকেশ্যন বা ৱেবছাইট বা কোনোবাই আপোনাৰ হোৱাটছআপটো স্কেন কৰি বেলেগ মোবাইলত ব্যৱহাৰ কৰিব নোৱাৰিব। এই ছেটিংটো কৰিবলৈ হ'লে আপুনি যাব লাগিব থ্ৰী ডটছত, ওপৰত থকা সেই থ্ৰী ডটছত যিটো সোঁফালে আছে, আৰু আপুনি যাব লাগিব ছেটিংছত যোৱাৰ পিছত আপুনি যাব লাগিব একাউণ্টত। যোৱাৰ পিছত এটা অপশ্যন পাব টু ষ্টেপ ভেৰিফিকেশ্যন, এই অপশ্যনটোত যাব লাগিব আৰু এই অপশ্যনটো এনেবল কৰি দিব, তেতিয়া আপোনাৰ হোৱাটছআপটো কোনে হেক কৰি ল'ব নোৱাৰিব। এই ছেটিংছটো হয়তো বহুতেই নাজানে, আপুনি এই ছেটিংছটো ব্যৱহাৰ। ইয়াৰ পিছৰ ছেটিংটো হ'ল ষ্টপ অটো ডাউনলোড। কেতিয়াবা কি হয়, আপোনাৰ কোনোবা ফ্ৰেণ্ডে আপোনাক ভিডিঅ', ফটো, গান আদি চেণ্ড কৰিছে আৰু আপোনাৰ মোবাইলটো ডাটা অন আছে, তেতিয়াহ'লে কি হ'ব, আপোনাৰ সেই ভিডিঅ' গানবোৰ অট'মেটিক ডাউনলোড হৈ যায়। আপুনি যদি নিবিচাৰিলেও সেই ভিডিঅ' বা গানবোৰ অট'মেটিক ডাউনলোড হৈ যায়। এইটো বন্ধ কৰি থ'ব পাৰি আৰু আপোনাৰ যেতিয়া মন হয় ডাউনলোড কৰিব, নহ'লে ডাউনলোড নকৰিবও পাৰে। এইটো ছেটিংছ কেনেকৈ কৰিব, যিটো ছেটিংছ কৰিলে আপোনাৰ ভিডিঅ' বা ফটোবোৰ অট'মেটিক ডাউনলোড নহ'ব। সেই ছেটিংছটো কৰিবলৈ হ'লে আপুনি ওপৰৰ ফালে যাব লাগিব আৰু ওপৰত সোঁফালে থকা থ্ৰী ডটছত যাব, যোৱাৰ পিছত ছেটিংছত যাব, এইটো ছেটিংছ ইয়াতে যাব। যোৱাৰ পিছত আপোনাৰ সন্মুখত ভালেকেইটা অপশ্যন আহিব আৰু আপুনি ইয়াতে এটা অপশ্যন পাব
ডাটা এণ্ড ষ্ট'ৰছ ইউচেছ ইয়াতে যাব। যোৱাৰ পিছত তলত চাব দুটা অপশ্যন আছে, হোৱেন ইউজিং মোবাইল ডাটা, এইটোত যাব। গৈ ইয়াতে আপোনাৰ যদি এইকেইটা ছিলেক্ট কৰা থাকে তেতিয়াহ'লে আনছিলেক্ট কৰি দিব। আনছিলেক্ট কৰিলে আপোনাৰ ফটো, অডিঅ', ভিডিঅ', ডকুমেণ্টছ যদি কোনোবাই পঠিয়ায় তেতিয়াহ'লে অট'মেটিক ডাউনলোড নহ'ব, এইটো মোবাইলৰ ডাটা যদি অন থাকে। তাৰপিছত দিছে হোৱেন কানেক্টেড অন ৱাইফাই, আৰু এইটো হ'ল ৱাইফাই যদি কানেক্ট থাকে তথাপি ডাউনলোড হ'ব পাৰে। তাৰ কাৰণে আপুনি এইটো ইয়াতে আহিব, ইয়াতে আহি আপুনি এইটো চিলেক্ট থাকিলে আনচিলেক্ট কৰি ল'ব, তেতিয়া আপোনাৰ ৱাইফাই অন থাকিলে আপোনাৰ এইবিলাক অট'মেটিক ফটো চটো এইবিলাক ডাউনলোড নহ'ব। ইয়াৰ পিছৰ ছেটিংটো হ'ল ৰিড ৰিচিপ্ট। আপুনি নিশ্চয় দেখিছে, আপোনাক যেতিয়াবা কোনোবাই যদি ফ্ৰেণ্ডে কোনো এটা মেছেজ পঠিয়ায়, আপুনি যেতিয়ালৈকে ফ্ৰেণ্ডৰ মেছেজটো পঢ়া নাই তেতিয়ালৈকে আপোনাৰ সেইটো দুটা ব্লুটিক নহয়, আৰু যেতিয়া আপুনি মেছেজটো পঢ়িলে তেতিয়াই দুটা ব্লুটিক হৈ যায়। তেতিয়া ফ্ৰেণ্ডজনে গম পায় যে আপুনি মেছেজটো পঢ়িছে বা চাইছে। এইটো কেনেকৈ বন্ধ কৰিব পাৰিব যে আপোনাৰ ফ্ৰেণ্ডে গম নাপাব, ব্লুটুথ নহ'ব? ইয়াৰ কাৰণে আপুনি এটা ছেটিংছ কৰিব লাগিব। সেই ছেটিংটো কৰিবলৈ আপুনি ওপৰত থকা সেই থ্ৰী ডটছত যাব, যোৱাৰ পিছত ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত একাউণ্টত যাব। একাউণ্টত যোৱাৰ পিছতে ওপৰত এটা অপশ্যন পাব প্ৰাইভেচি বুলি, ইয়াতে যাব। যোৱাৰ পিছত তলৰ ফালে আহিব, আহি ইয়াতে একেবাৰে তলত এটা অপশ্যন পাব ৰিড ৰিচিপ্ট টেক্সট, এইটো ছিলেক্ট কৰা আছে। যদি আপোনাৰ ছিলেক্ট কৰা থাকে তেতিয়াহ'লে আনছিলেক্ট কৰি দিব। তেতিয়া আপুনি কোনো বন্ধুৰ যদি মেছেজ পঠিয়াই দিয়ে আপুনি চালেও সেই গম নাপাব যে আপুনি মেছেজটো চাইছে নে নাই, এইটো ছেটিংছৰ দ্বাৰা। ইয়াৰ পিছৰ ছেটিংটো হ'ল বেকআপ। ধৰি লওক আপোনাৰ মোবাইলটো হেৰাই গৈছে বা আপুনি নতুন মোবাইল ব্যৱহাৰ কৰিব, নতুন মোবাইল কিনি লৈছে, তাতে আপুনি এই হোৱাটছআপ নম্বৰটো লগ ইন কৰিছে, আৰু তেতিয়া আপোনাৰ সেই পুৰণি ডাটাবোৰ বা আপুনি কাক কাক চাট কৰিছে, কি মেছেজ ভিডিঅ' পঠাইছে, এইবিলাক পুনৰাই ঘূৰাই পাব বিচাৰে, তেনেহ'লে আপুনি বেকআপ ছেটিং কৰি ল'ব পাৰে আৰু সেই আগৰ পুৰণি চাটবোৰ ঘূৰাই পাব পাৰে। এইটো কৰিবলৈ আপুনি যাব লাগিব এই থ্ৰী ডটছত ওপৰৰ ফালে থকা, আৰু ছেটিংছত যাব লাগিব। ছেটিংছত যোৱাৰ পিছত এটা অপশ্যন পাব চাট, ইয়াতে যাব, চাটত যাব। যোৱাৰ পিছত তলৰ ফালে আহিব, ইয়াতে এটা অপশ্যন পাব চাট বেকআপ, ইয়াতে যাব। যোৱাৰ পিছত ইয়াতে বেকআপ কৰি ল'লে, ইয়াতে যদি বেকআপ কৰিলে তেতিয়াহ'লে আপোনাৰ যিবিলাক পুৰণি ফটো, ভিডিঅ' ক'ৰবাক যদি চেণ্ড কৰিছে বা কোনোবাই আপোনাক পঠিয়াইছে, সেইবিলাক আপুনি পুনৰাই ঘূৰাই আনিব পাৰিব আপোনাৰ হোৱাটছআপত, এইটো ছেটিংছৰ দ্বাৰা। ইয়াৰ পিছৰ ছেটিংটো হ'ল প্ৰফাইল ফটো। কি হয়, আপোনাৰ প্ৰফাইল ফটো যে ৰাখি থৈছে সেইটো কোনে কোনে দেখিব সেইটো আমি নিৰ্ধাৰণ কৰিব পাৰি। সেইটো কৰিবলৈ হ'লে আপুনি ওপৰত থ্ৰী ডটছত যাব, যোৱাৰ পিছত আপুনি ছেটিংছত যাব। ছেটিংছত যাই একাউণ্টত যাব। একাউণ্টত যোৱাৰ পিছত ওপৰত থকা প্ৰাইভেচি অপশ্যনটো যাব, যাই 2 নম্বৰত চাব আপোনাৰ প্ৰফাইল ফটো বুলি এটা অপশ্যন আছে, ইয়াতে যাব। ইয়াতে 3টা অপশ্যন পাব। আপোনাৰ প্ৰফাইল ফটোৰ কাক কাক দেখুৱাব বা কোনে কোনে চাব পাৰিব, এইটো আপুনি যদি ভাবিলে মাই কণ্টেক্ট কৰি ল'ম, মাই কণ্টেক্ট কৰি ল'ব, তেতিয়াহ'লে আপোনাৰ যিবিলাক মোবাইলত কণ্টেক্ট নম্বৰ আছে, অৰ্থাৎ হোৱাটছআপত যিবিলাক কণ্টেক্ট নম্বৰ আছে, সেইবিলাক ফ্ৰেণ্ডহে আপোনাৰ প্ৰফাইল পিকচাৰটো দেখিবলৈ পাব, আৰু বেলেগ মানুহে এইটো দেখা নাপায় বেলেগ মোবাইলত। কিন্তু আৰু ইয়াৰ ওপৰত এটা অপশ্যন আছে এভৰিৱান, এইটোত যদি আপুনি কৰি থৈ দিয়ে তেতিয়াহ'লে সকলোৱে দেখিব পাব। আপুনি এইটো ছেটিংছ কৰি আপোনাৰ প্ৰফাইল পিকচাৰটো কোন কোন ফ্ৰেণ্ডে চাব পাৰিব এইটো নিৰ্ধাৰণ কৰি থ'ব পাৰে, যে আপোনাৰ যিবিলাক কণ্টেক্ট লিষ্টত আছে সেইবিলাকহে চাব পাৰিব বা সকলোৱে চাব পাৰিব, আপুনি এইটো ছেটিংছ কৰি ল'ব পাৰিব। তাৰপিছৰ ছেটিংটো হ'ল ব্লক মেছেজিং। ধৰি লওক কেতিয়াবা এনেকুৱা হয়, আপোনাক বহুত ধৰণৰ ফ্ৰেণ্ড থাকে, সেই ফ্ৰেণ্ডবিলাকে আপোনাক এনেই আবুল তাবুল মেছেজ দি থাকে যিবিলাক আপুনি নিবিচাৰে, অৰ্থাৎ আপুনি ভাল নাপায়, তথাপি আপোনাক মেছেজ দি থাকে, আৰু হয়তো আপুনি ভাবে যে তাৰ লগত কথা নাপাতোঁ,
কথা পাতিব নিবিচাৰে তথাপি সি আপোনাক মেছেজ দি থাকে। এই ক্ষেত্ৰত আপুনি কি ব্লক কৰি থ'ব পাৰে আৰু তেতিয়া আপোনাক মেছেজ কৰিব নোৱাৰিব সেই ফ্ৰেণ্ডজনে। এইটো কৰিবলৈ হ'লে আপুনি যিকোনো ফ্ৰেণ্ডজনক বাছি লওক, যিজনক আপুনি কৰিব বিচাৰে ব্লক। তাতে যাওক, যোৱাৰ পিছত আপুনি ওপৰত যাব, 3 ডটছ আছে তাতে যাব, গৈ মোৰ বুলি এটা অপশ্যন আছে একেবাৰে তলত, তাতে যাব। যোৱাৰ পিছতে ওপৰত চাব ব্লক কৰি দিব। তেতিয়া আপোনাৰ কি হ'ব, সেই ফ্ৰেণ্ডজনে তেতিয়া আপোনাক মেছেজ কৰিব নোৱাৰিব। ইয়াৰ 3টা অপশ্যন আছে, ৰিপৰ্ট এণ্ড ব্লক আৰু এটা আছে ব্লক, যিকোনো এটা চিলেক্ট কৰিলে হ'ল। আজিলৈ ইমানেই। আজি যিকেইটা ছেটিংছ বিষয়ে ক'লোঁ আপোনালোকক, ইয়াৰ ভিতৰত কোনটো ছেটিংছ ভাল লাগিছে বন্ধুসকল কমেণ্ট কৰি জনাব। ধন্যবাদ।